বিয়া খাবলৈ গৈ অৱস্থা দেখিছেনে? জোতা হাতত লৈ যাব লগা হৈছে। কাহিনীটো এনেকুৱা হৈছে, সিদিনা গৈছিলোঁ লখিমপুৰ এখন বিয়া খাবলৈ। সেই বিয়াখন খাবলৈ যাব হ'লে এই সোৱণশিৰি নদীখন পাৰ হৈ যাব লাগে। এইফালেদি দলং আৰু ৰাস্তা একোৱেই নাই মানে। তো নাও অহালৈ আমি অলপ ৰখি দিলোঁ। প্ৰথমবাৰলৈ এনেকৈ নদী পাৰ হৈ বিয়া খাবলৈ গৈ আছোঁ। নাৱেৰে গৈ থাকোঁতে দুজনমান মানুহে কোৱা শুনিলোঁ, যেতিয়া বাৰিষাত পানী বাঢ়ে তেতিয়া স্কুল কলেজ যাবলৈ বা মেডিকেল যাবলৈ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। নদীখন পাৰ হোৱা পাছতো এনেকৈ সৰু সৰু দুখনমান নদী পাৰ হ'ব লাগে। আৰু এয়া আমাক নিবলৈ আহি ৰখি আছিলে বিয়া ঘৰৰ মানুহ। যিহেতু কন্যাদান মই কৰিব লাগিব, পেহীহঁতৰ ল'ৰা নাই, সেইকাৰণে ময়ো ৰেডি হৈ ল'লোঁ। তাৰ আগতে অলপমান ডান্স চাই ল'লোঁ দেই।